স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল আৰু মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ। সকলোবোৰ ভালে আছেনে বাৰু? হয়, আমি সকলো ভালে আছোঁ বাৰু আপোনালোকৰ আশীৰ্বাদতে। এনেকৈ মৰম দি আগুৱাই নিয়ক, আশাবাদী আপোনালোকৰ মৰমৰ বাবে। আজি বহুত দিনৰ পৰা জিভাই লকাই থকা পালেং শাক আৰু মাছৰ জোল বনাবলৈ ওলাইছোঁ। ভিডিঅ'টো আগলৈ চাই থাকিবচোন, সকলোৱে স্কিপ নকৰাকৈ চাই থাকিব আগলৈ দেই। এয়া পালেংখিনি কুটি লৈছোঁ, লগতে আলু, 4টা কেঁচা জলকীয়া আৰু বিলাহী। আজি বনাম পালেং আৰু মাছৰ জোল। বহুত দিনৰ পৰা পালেং আৰু মাছৰ জোল খাবলৈ মন গৈ আছিলে, কিন্তু চবৰে গা বেয়া কাৰণে বনোৱা নাছিলোঁ। আজি অকণমান স্বাস্থ্যৰ উন্নতি দেখিছোঁ, গতিকে জিভাৰ জুতি ল'বলৈ ৰেডি কৰিছোঁ। আৰু ইফালে মাছখিনি কেৰাহীত ফ্ৰাই কৰিছোঁ, আৰু এইফালে কেৰাহী পাতিছোঁ। আজি তিতা কেৰেলা বনাম, তিতা কেৰেলাৰ ভাজি আৰু শাক মাছৰ তৰকাৰী। তিতা কেৰেলা ভাজিয়া তেল গৰম হৈছে, 5 ফোৰণ দিছোঁ, লগতে থেতেলিয়াই লোৱা নহৰু 5 ফুটামান দিছোঁ। মাছ পুতি হাততে পৰিছে, গতিকে এতিয়া কেৰেলাখিনি দি দিম। আগতে মই যিমানবাৰ মাছৰ চব্জি বনাইছোঁ, সিমানেই মই দেখাইছিলোঁ যে মই চব্জিখিনি বইল কৰি লওঁ। আজি বইল কৰা নাই, আজি শাকখিনি ভাজি পেলাই বনাম। ভিডিঅ'টো চাই থাকিবচোন আগলৈ। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে, এতিয়া মাছৰ জোলখিনি বনাম, চাবচোন। কেৰাহীত তেল গৰমাই লৈছোঁ, এতিয়া ইয়াতে 5 ফোৰণ দিম। 5 ফোৰণ, 5 ফোৰণৰ লগতে দিম কেঁচা জলকীয়া, আৰু কাটি ৰখা বিলাহী, পৰিমাণ অনুযায়ী ইয়াতে এটা ৰংগুড়া দিম। ৰংগুড়াখিনি দি লৈ আন্দাজ মতে নিমখ দিম এতিয়া পৰিমাণ অনুযায়ী। দি পেলাই ভালদৰে বিলাহীখিনি গলি যোৱালৈকে লৰাই ভাজিম। বিলাহীখিনি যাতে গলি পেলাই নাইকিয়া হৈ যায়। সাধাৰণতে তৰকাৰী বনালে এনেকৈ জলকীয়া লগতে দি নিদিওঁ, ছোৱালীৰ কাৰণে দিগদাৰ হয়, তাই ইমান জ্বলা খাব নোৱাৰে। 2টা জলকীয়া খাব পাৰে, তাতকৈ বেছি নিদিওঁ। এতিয়া তাইৰ কাৰণে মাংস আছে এক্সট্ৰাকৈ, গা বেয়াৰ কাৰণে বেলেগ খাবলৈ মন কৰা নাই, তাইক মাংসকে ৰান্ধি দি আছোঁ। মাংস আছে, সেইকাৰণে আজি নিজৰ মনৰ পচন্দ অনুসৰি জলকীয়া দিম আৰু তৰকাৰীত। বিলাহীখিনি সিজি গৈছে, এতিয়া ইয়াতে শাকখিনি দিম কাটি ৰখা। কেৰেলা ভাজিখিনিতো জলকীয়া 2টা দি দিম ইয়াতে, ভালদৰে লৰাই পেলাই আকৌ ঢাকন এখন দি দিম সিজিবৰ বাবে। একেবাৰে কম জুইত বনাইছোঁ তিতা কেৰেলাখিনি, যাতে ধৰি নাযায়। খৰখৰীয়া হ'লেহে তিতা কেৰেলা ভাজি খাই বেছি ভাল লাগে, আমি খৰখৰীয়া কৰি বনাই খাওঁ। এতিয়া ঢাকনা মাৰি থৈ দিম সিজিবৰ বাবে ভাপতে।
গেছটো একেবাৰে লো ফ্লেমত ৰাখিছোঁ। আৰু এইফালে শাকৰ তৰকাৰী, শাকখিনি সিজি পানী ওলাবলৈ আৰম্ভ কৰিছে। শাকখিনিও ঠিক তেনেকৈ কম জুইত ৰাখিছোঁ। এতিয়া অকণমান ঢাকনাখন দি পেলাই থৈ দিম সিজিবৰ বাবে। এয়া শাকখিনি সিজিছে। এতিয়া ইয়াতে পানী দিম, গৰম পানী। মাছৰ জোলৰ পৰিমাণ অনুসৰি দিম পানীখিনি, আৰু মাছৰ জোল যিমানেই পাতল হয় খাবলৈ সিমানেই সোৱাদ হয়। গতিকে এতিয়া পৰিমাণ অনুযায়ী পানী দিম ইয়াতে। গেছটো এতিয়া হাই ফ্লেমত ৰাখিম আৰু ঢাকনিখন দি পেলাই উতলিবলৈ ৰাখি দিম, ভালদৰে উতলিবলৈ। তাৰপাছতহে উতলাৰ পাছত মাছ কেইপিচ দিম ইয়াতে। এতিয়া ভালদৰে উতলাম, গেছটো হাই ফ্লেমত দি পেলাই ৰাখি দিছোঁ। শাকৰ জোলখিনি উতলিছে, ইয়াতে এতিয়া মাছ দিম। শাকৰ জোলৰ পৰা মাছৰ জোল এতিয়াহে হ'ব। এতিয়া মাছখিনি দি লৈ আকৌ ভালদৰে উতলিবলৈ দিম। ঢাকনাখন আকৌ দি দিম, ঢাকনিখন ভালদৰে উতলক আৰু সিজক। কেৰেলা ভাজিখিনি হ'ল, এতিয়া এইখিনি ছাইডতে নমাই ৰাখিম আৰু এইটো গেছতে ভাত বহাই দিম। ইফালে মাছৰ তৰকাৰী উতলি আছে, অকণ সময় লাগিব মাছৰ তৰকাৰী হ'বলৈ। গতিকে ইয়াতে বহাই দিম ভাতটো আৰু কেৰাহীটো নমাই। মাছৰ জোলখিনি হৈ গ'ল ৰেডি। গেছটো বন্ধ কৰি দিম এতিয়া। এয়া মোৰ থালিখনৰ ভাত উলিয়াই লৈছোঁ। লগতে তিতা কেৰেলা ভাজি আৰু মাছৰ জোল, বেলেগ আৰু একো বনোৱা নাই। ইমানেই আজি ভাতৰ থালিখন দুপৰীয়াৰ। পালেং শাক আৰু মাছৰ জোল খাই আহিছোঁ, বিৰাট টেষ্টি হৈছে। আপোনালোকে এতিয়া পালেং শাক আৰু মাছৰ জোল বনাই খাবচোন। মই পিছে বজাৰৰ পৰা কিনি অনা পালেং নহয়, পিৰালি পালেংটো বনাই খাইছিলোঁ। আমাৰ ঘৰত আছে পিৰালি পালেঙৰ গছ। আপোনালোকে খাবচোন বাৰু। আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এনেকৈয়ে মৰম দি আগুৱাই লৈ যাওক। ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে আজি নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।